কেমেৰা আজিকালি খালি পিছে পিছে হে থয় কি যি কৰিম পিছতা গল্পই কৰি থাকে লগৰ লগত বনাব লাগিব পিঠা ছোৱালীকিনা অলপ পঠাই দিবা মায়ে বনাই আছে আৰু অকল মই খাই আছো কি যি হ'ব ইয়াৰ লগত ওকে হে গাইজ গুড মৰ্নিং নমস্কাৰ জনাইছো আজিৰ অন্য এটা ভিডিঅ' লৈ তো ৰাতিপুৱা লবাৰ কাটি আহিলো কাৰণ লবাৰ নাকাটিলে মানে ডিউটাৰ বহুত বেছি কম হয় জানে না তাৰ যেতিয়াও মূৰ গৰম হয় মানে আমাক বেয়াকে গালি দিয়ে আৰু তো এতিয়া পাকঘৰত আহিলো আৰু ইফালে মায়ে পুৰা মানে তিলটো বুটি আছে না মা বাই বাই তোৰ কথা বাই বাই হাই হে হাই 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 বাই নহয় ভিডিঅ'টো এতিয়াহে ষ্টাৰ্ট কৰিলো তাকো বাই দিয়ে তো মা ধুনীয়াকে তিলটো বুটি আছে অকমান খাইছে ৰ'ব কেনেকুৱা লাগে বঢ়িয়া তিলটো ভাজিছে তো বঢ়িয়া কাৰণ যিহেতু ভণ্টিহঁতে আজি বিয়া ঘৰত যাব ঝাৰখণ্ডত তো মানে ট্ৰেইনত খাবৰ কাৰণে অকমান পিঠা বনাই নিব আৰু তো ইয়াৰ কাৰণে ইয়াতে পুৰা আটা ইফালে ধুনীয়াকে মাৰি থোৱা হৈছে আৰু ইয়াতে তিলটো ৰেডি কৰিছে এতিয়া পিঠা বনাব লাগে আৰু মই অকমান হেল্প কৰিম আৰু বনাব লাগিব পিঠা ছোৱালীকিনা অলপ পঠাই দিবা ভাল কৰি কওঁ না কেমেৰা আজিকালি খালি পিছে পিছে হে থয় কি যি কৰিম পিছতা আজিৰ মানে এইবাৰ মানে সদায় ভিডিঅ' আমাক আৰু এইখন উঠিবা কাৰণে সাজে নেকি নাজানোঙে এৰা কথা কবা আয়ো কি হ'ব যেতিয়া মই ভিডিঅ' নাবনাও না তেতিয়া মায়ে বহুত মোক হেৰি মটিভেশ্যন দিয়ে যে এনেকা কৰিব নাপায় নেকি তেনেকা কৰিব নাপায় নেকি সেনেকা বনাব নাপায় নেকি আৰু এতিয়া যেতিয়া মই কেমেৰা অন কৰিলো এতিয়া তাইৰ মুখৰ পৰা মান ওলাই চাওক মোক মানে বহুত কয় এনেকা কৰিব নাপায় নেকি এতিয়া ময়ে পাম কয় এতিয়া তাই নোৱাৰি চাওক কেনেকুৱা হয় তো এতিয়া হৈ গ'ল এতিয়া মানে ৰুটি টাইপৰ এনেকা গোল গোল কৰিব লাগে তাৰ কাৰণে কি লাগিব বেলনা লাগিব না বেলনা তো এতিয়া বেলনা ৰেডি কৰো গাইছ ওকে গাইছ প্ৰায় পিঠাটো বনাই মানে ভাগৰে লাগি গ'ল আৰু এতিয়া মাক অলপমান বনাব দিলোঁ ইফালে মানে আমি দুইজনে বনাইছোঁ কিন্তু তথাপি তাই ভাজি আছিল মই বনাই আছিলোঁ এনেকুৱা ধৰণৰ আৰু মানে আৰু ক্ৰীমটো যিহেতু শেষ হৈ গ'ল ইয়াৰ কাৰণে অৱশেষত এইটো পুৰি বনাই দিব লগা হ'ল আৰু এইবিলাক তাৰপাছত আমাৰ মানে বেলনাটো মানে এইটো বেয়া হৈ গৈছে কি তাতে আছে কোণাত সেইটো বেয়া হৈ গৈছে তাৰ কাৰণে এইটো যোনটো কাঁহৰ কাঁহী ইয়াতে বনাই আছোঁ আৰু হয় না মা হয় যিয়ে নহওক চুলি গেলে হ'ল আৰু এইটো হৈছে পিঠাটো তো এটা খাই চাওঁ ৰ'ব কেনেকুৱা লাগে আগতে খোৱা নাই কিন্তু দেই এতিয়াহে খাই চাম ফাৰ্ষ্ট ভালেই বাৰু চেনি দিছে কাৰণে মিঠা মিঠা লাগিছে ভিতৰত চেনি আৰু তিল আছে ইয়াতে আৰু আপোনালোকে কি নাম কয় এই পিঠাটো কমেণ্ট কৰি জনাবচোন মা কি নাম কয় এইটো এনেইতো আমি দাইচ পিঠাই কওঁ না দাইচ পিঠাই কওঁ এইটো আৰু বাকী বেলেগ নাম কুলি পিঠা অঁ কুলি পিঠা কয় বোলে গাইছ ভাল লাগিছে বহুত এইটো ককৰা তাৰমানে কুলি পিঠা তো এটা মাত্ৰ খালোঁ আৰু এতিয়া কামত লাগিব অলপমান মানে এইবিলাকতো আছে বনাব লগা
বনাই আছে আৰু খাই আছোঁ ওকে গাইছ মানে মই ভণ্টিক একদম পাৰে চব যোগাৰ পাতি কৰি ৰেডি কৰি দিলোঁ তাৰপাছত মই অকণমান বজাৰ গ'লোঁ কিন্তু আহিতে মই বজাৰৰ পৰা আহি কিনে তাই মানে গৈছে আৰু মোৰো অকণমান লেট হৈ গ'ল আৰু ইফালে মাও মানে থ'ব গৈছে তাক ভণ্টিক তো ক'লৈকে থ'ব গৈছে বাজাৰলৈকে মানে আজি আমাৰ ইয়াতে দেওবৰীয়া বজাৰতো মই গৈছিলোঁ তাতে কিন্তু আহি কিনে লগ নাপালোঁ আৰু মা তাক থৈ আহিছে এতিয়া অকণমান পিছত ফোন কৰিম ৰ'ব ইহঁতে ক'লৈকে যায় কেইটা 2:40 উঠিব ন ট্ৰেইন ইহঁতে 2:40 উঠে তাৰপাছত ট্ৰেইন মোটামুটি গেলে কেইটা বাজে এতিয়া 2:40 লৈকে এখন 3:30 হয় আৰু 3:15-20 হ'লে আৰু আচ্ছা ফোন কৰিম ৰ'ব তো আপোনালোকে কিয় কমেণ্ট নকৰে প্লিজ কমেণ্ট কৰিব না কিবা এটা ক'ব মানে ভিডিঅ'বিলাক কেনেকুৱা লাগি আছে আৰু আমি যিহেতু এতিয়াহে অকণমান মানে বনাই আছোঁ আৰু চুৰু কৰি আছোঁ তো ইমান ভালকৈ বনোৱা জনা নাই এতিয়ালৈকে তো আপোনালোকে প্লিজ লাইক কমেণ্ট কৰিব হয়নে মা হয় নাই সদায় কি মোবাইলত তুলি থাকি আয়ৌ কি হ'ব কি যে কয় এনেকৈ তুলিম আৰু ন যিহেতু ফেমিলি ব্লগ সকলো ফেমিলিকে দেখাব লাগিব আৰু কি কৰে মা গ্ৰুপৰ মিটিং মায়ে বোলে গ্ৰুপৰ মিটিঙত যায় চাওঁ ন ইমান কষ্টকৈ চাইকেল পাউণ্ড দিছে পাৱেই মাৰিব নাজানিচোন পাবি উপায় নাই আৰু এনেকুৱা কষ্ট কৰিবই লাগিব গাঁৱলীয়া জীৱন ভাই হৈছে দে পাম্পত যা সোনকালে আহিবি হ'ব দে এনেকৈ কিছুমান দায়িত্ববিলাক কৰিব লাগে আৰু নিজৰ দায়িত্ব এতিয়া সন্ধিয়া গৰু চৰু চাব লাগিব মানে গোহালিত গৰু সোমাব লাগিব আৰু সেইটোৱে যা বাই বাই দে বাই নে দে যা মায়ে প্ৰথমতে বিয়া পাইছিল ভিডিঅ' বনাওঁতে মানে মোক পুৰা গালি দিছিল কি ভিডিঅ' বনাই এনেকুৱা ঘৰত বুলি এতিয়া লাহে লাহে অলপমান কনফিডেঞ্চ ওলাইছে না তো এতিয়া কয় আৰু যে এনেকুৱা অ'কে গাইছ আজিৰ ভিডিঅ'টো কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব আৰু এতিয়া সময় প্ৰায় 10:30 মানে বাজিল মানে ভাত চাত খাই মই টোপনি মৰা সময়ে হ'ল আৰু এইফালে মায়ে কি কৰি আছে বুলি মোক চাব আহিছে আৰু এইবিলাক মোৰ কিতাপটোৱে চাই আছে তো প্লিজ আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা পালে কিয় বা কমেণ্ট নকৰে মই নাজানো দে প্লিজ কিবা এটা কমেণ্ট কৰিব না যে কেনেকুৱা পালে ভাল লাগিছে না বেয়া লাগিছে না কি প্ৰব্লেম হৈছে এইবিলাকখিনি কমেণ্ট কৰি ক'লেই হ'ল আৰু তো ভিডিঅ'টো কেনেকুৱা পালে প্লিজ আকৌ এবাৰ এইখিনিতে কয় আজিৰ ভিডিঅ'টো সমাপ্ত কৰিবলৈ ওলাইছোঁ তো আমাৰ বাই বাই দে ল'ৰাটো কিতাপ পঢ়ে নে নাই একবাৰ চেক কৰিব আহিলোঁ খালি গল্পই কৰি থাকে লগৰ লগত এতিয়া আজিলৈ বাই তো নেক্সট ভিডিঅ'ত আকৌ লগ পাম এইখিনি বাই